হেল্ল' গাইজ, আজি আমাৰ লাচিত ঘাটতে হ'ব গৈ আছে এয়াৰ শ্ব'। এয়াৰফৰ্চৰ 93 এনিভাৰ্চাৰী হোৱাৰ বাবে আজি আমাৰ লাচিত ঘাটতে এয়াৰ শ্ব' হ'ব। সেইকাৰণে আমি ঘৰৰ পৰা 10টাৰ আগতে ওলাই আহিছোঁ। গাইজ, মানুহ কিন্তু হৈছে লাখ লাখ মানুহ হৈছে। আমিও কিবাকে ব্ৰিজৰ ওপৰত এটা জাগা বাছি লৈছোঁ চাবৰ কাৰণে। শ্ব' ষ্টাৰ্ট হোৱাতে প্ৰায় 1টাই বাজিলে। প্ৰথমতে হেলিকপ্টাৰ আহিলে। কি লেভেলৰ শ্ব' কৰিছে গাইজ, কি লেভেলৰ শ্ব', বুকু চুকু কপাই দিছে পুৰা। গাইজ, কি প্লেন নুৰিব আজি, সুখয়, ৰাফেল, মিৰাজ, তেজছ, ইমানবোৰ প্লেন চলিব আজি, মানে ফাইটাৰ জেট গাইজ। আপোনালোকেতো চালে আৰু যোনে যোনে চোৱা নাই ভিডিঅ'ৰ পৰা চাই লওক ধুনীয়াকৈ। এইফালে এখন ফাইটাৰ প্লেন আহিছে, নিশ্চয় ৰাফেলে হ'ব। এবাৰ চাউণ্ড শুনকচোন আপোনালোকে। ভয়ংকৰ গাইজ, ভয়ংকৰ। 3-4 দিন আগতে পৰা প্ৰেক্টিচ চলি আছিল, তেতিয়াই গুৱাহাটী পুৰা হিলাই দিছে। আৰু আজিতো ফাইনেল। মই এনেকৈ বহি লৈছোঁ জাগা পোৱা নাই কাৰণে। আগত মানুহৰ ভিৰ গাইজ। আপোনালোকে কেনেকুৱা ভিৰ পাইছে এবাৰ কমেণ্ট কৰি জনাবচোন। বাকী প্লেনৰ শ্ব'বোৰ চাওক আপোনালোকে, কি ধুনীয়াকৈ বনাইছে। আৰু লাষ্টৰ ফালে এটা হাৰ্টো বনাইছিলে, ইমান ধুনীয়া লাগিছে। এই ডিজাইনটো চাওকচোন, ইমান ধুনীয়া লাগিছে। চেলুট ইণ্ডিয়ান এয়াৰফৰ্চ। আজিলৈ ইমান